কথা আজি এইখিনি সময়ত চিৰিয়াছলি নলওঁ আমি নহ'লেও কোনো চিৰিয়াছলি আমাৰ ঘৰত কেতিয়াবা প্ৰাইম মিনিষ্টাৰ বিগ বছক চিৰিয়াছলি ল'লে কিন্তু মোক চিৰিয়াছলি মানে ভাবোঁ কেতিয়াবা কেছটো কি মই মানে কি মই যেনেকুৱা মই সেনেকুৱা লগৰ বিচাৰোঁ মানে ভালে পাই ঘৰত চাকৰি পাই খাব ময়ো ভাল মোৰ লগৰকেইটা ময়ো ভাল মোৰ লগৰকেইটাও ভাল চ' মোৰ লগৰ এটা আছিলে আমি কি হ'ল সৰুৰে পৰা শিক্ষাত পঢ়া তাৰপিছত কি আহিলে আমি গুৱাহাটীত পঢ়িব আহিলোঁ সি মানে কি আৰু প্ৰথম দিন গ'ল আৰু কলেজত মই এটা কথা বুজি পাইছোঁ 11ৰ বছৰ দিয়ে গ'ল আৰু পঢ়া নহয় সি গ'ল প্ৰথম দিনাখন মোক ক'লে ভাই মই প্ৰেমত কৰিছোঁ মই যা নেকি বনা আকৌ ক'লে ভাই মই প্ৰেমত কৰিছোঁ বল যা নেকি বনা মই চিৰিয়াছলি নহয় বেষ্ট ফ্ৰেণ্ড ভাই প্ৰেমত কৰিছোঁ ভাই প্ৰেমত ভাই কি হ'ল ইনে মই সকলোকে চিৰিয়াছলি নহয় সি মোৰ বেষ্ট ফ্ৰেণ্ড আৰু বেষ্ট ফ্ৰেণ্ড কি যাৰ টেলেণ্ট থাকে সিয়ে মোৰ বেষ্ট ফ্ৰেণ্ড তাৰপিছত তাৰ ডাঙৰ টেলেণ্ট আছে DSLR মানে কি হ'ল এতিয়া অংকিতাইটো কি হ'ল DSLR দুটা মডেল আছে তাৰ যদি 30% আহি যায় 50-50 ব্ৰেক মই বোলো নাই এনেকৈ হ'ব এইবোৰ কৰিব নাপায় এইবোৰ তই পঢ়াত বুজাতে নহয় বহু চাগে এতিয়া চব এটা মানে পাগল মনৰ ৰঙা গেঞ্জি পিন্ধি যদি হুঁচৰি গাই থাকে আহা ভাতে মই আনন্দ কৰোঁ আমি আনন্দ কৰোঁ পাগল ভাৱে কি কৰিব লাগে তাকতো বুজাই লাভ নাই কোনো বাদ যি হয় দেখা তো লাহে লাহে আহিল ৰঙা বুলি ক'লে আকৌ দুখ লাগে সেই দুখটো আমাৰ ফাৰ্ষ্ট টাইমৰ ল'ৰাকেইটাৰ চবুৎসৱ ৰঙা বুলি ক'লে কি লাগে চবৰে চবুৎসৱ আমাৰ লগৰকেইটাতো কলাৰ দিলে কলাই নাই আগতে এই পুৰণা মনত আহি কি কয় এই স্মৃতি দিলে নহ'ব আমি দিলে নহ'ব এটা আগত DSLR ভাগ উঠা হ'ব কিন্তু কি হ'ল লিখামেলা ভাল নাই তো হোৱাটছএপত মেছেজ এটা দিলে এতিয়া হাঁহি বিৰিঙাই দিয়া হৃদয়ৰ ৰন্ধে ৰন্ধে নমায়া প্ৰেমৰ ধৰা তোমাৰ হাঁহিৰে মোক হৰুৱা দূৰ কৰা মোৰ মনৰ অভিন যন্ত্ৰণা ঠিকে আছে তাই কৰিছিলে যে তাৰপিছত DSLR বস্তুটো এবছৰ অকলে এবছৰৰ কম্প্ৰমাইজ কৰিলোঁ
কি হয় দেখা পাব সো কি হয় কেছটো লাষ্টত কি হয় লাষ্টৰ এন্ডিং পাৰ্ট 2 লাষ্টৰ এন্ডিং পাৰ্ট আহিলে ঠিক আছে কি হ'ব বেয়াকে থকা কোনে থকা কোনো বেয়াকে থকা নেকি কোনে থকা তলে কৈছিলি সঁচাই কৈছিলো কামনা আৰম্ভ কৰিলে এতিয়া দিয়ে লম বেষ্টমেণ্ট গ্ৰুপ ভয় নাথাকে বহুত তেলে তই লিখ এতিয়া বাচিব মই দিছোঁ কবিতা তই লিখ প্ৰথমতে বেবী জানো তাহা কলেজ এখন কিহৰ কি ধনী তুমি ছোৱালীনে ৰাম ধৰি কিয় যোজত আহিব নাই মোৰ টেলেণ্ট আছে একো নাই আমি পঢ়া শুনা কৰি ডাঙৰ কি হ'ল আৰু দোষ ওলা কাহিনী কমেডি বুলি ক'লে এটা কাহিনী আহিলে কাহিনীটো শিক্ষা কি যিটো কাহিনীতে যিটো শিক্ষা দিছে সেইটো আমাৰ কি মৰেল এটা থাকে নতুন কাহিনী সেই মৰেলটো আমাৰ লিখিছে আমাৰ ফাৰ্ষ্ট ছেমৰ একদম কে বুলি বিখ্যাত কলিতা কলেজীয়া জীৱনৰ প্ৰেম মই বান্ধৈ দুয়োৰে মস্ত প্ৰেম দুয়োৰে মস্ত প্ৰেম কলেজ তোমাকে সুধিব বোলো হোৱাট ইজ ইউৰ নেম মামা কথা কোৱা নাই মামা চিন্তা পাই মামা কোন শিক্ষা কৰে যিমানে যি নহওক ষ্টৰিখন উপমানে ভাল লাগিছে কবিতা এটা লিখো পুৰণি আমাৰ শিৱসাগৰখনি ৰঙা চুবুৰীয়া ভৰা তাৰে পিছফালে উঠিব নোৱাৰিলে কিমান দেখা যায় ৰাজভৱন ফাৰ্ষ্ট ডিভিজনৰ ৰঙা চুবুৰী ৰাজভৱন আছে এনে ভালদৰে চলাব শিকি চাৰি ডিভাইডাৰ এটা আছে পুৰা হিট মাৰি দিলে বুজাই চাইছে মই 50টা ওপৰত কবিতা লিখিম 50টাৰ ওপৰত কবিতা লিখিম কিন্তু আজি এটাও ইমান ভাইৰেল কৰা যিটো কবিতা সেইটো আজি ভাইৰেল তেতিয়া গম পাইছোঁ অসমত নিবনুৱা সমস্যা বহুত Terima kasih.